নমস্কাৰ বন্ধুসকল আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত পুনৰ উপস্থিত হৈছোহি আজি বহুত দিনৰ পৰা আমি সকলোৱে বিশেষকৈ ভাৰতত সকলোৱে শুনি আহিছো আৰু দেখি আহিছো যে দুটি গানে সকলোৰে মাজত টোল পাৰ লগাই আছে এই গীত দুটি হ'ল এয়া Mage Hithe, tujhe nura hai gumyabi, heavy levi. Eriye numbena ke, mage nenne hame hayabi, see baby. Ma, dalaga madavatena, guru te me kapatalena, nari manohari sukumari nugatama. Dalaga madavatena, guru te me kapatalena, nari manohari sukumari nugatama. Manike Mage. এই গীত দুটিৰ কিহৰ বাবে ইমান জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে আপোনালোকে নিশ্চয় জানিবলৈ ইচ্ছুক আহক মই কওঁ এই গীত দুটি কিহৰ বাবে ইমান জনপ্ৰিয় হৈছে প্ৰথম গীতটোত এজন কণমানি শিশুৱে স্কুলত গীত পৰিবেশন কৰি থকা আমি দেখা পাইছো এই গীতটো বহুতে নাজানে কিন্তু এই গীতটো ঝাৰখণ্ডৰ এখন সৰু গাঁৱত আজি প্ৰায় 2 বছৰ আগতে এই শিশুটি নিজৰ স্কুলৰ এনুৱেল ফাংচনত এই গীতটো পৰিবেশন কৰিছিল তাক এটা সাধাৰণ ভিডিও ৰেকৰ্ডিং কৰা হৈছিল কিন্তু এই গীতটো ইমান জনপ্ৰিয় হ'বলৈ আজি 2 বছৰ কিয় সময় ল'লে এই 2 বছৰ কালত এই গীতটো সম্পূৰ্ণভাৱে স্তব্ধ হৈ আছিল কোনোই চোৱা নাছিল কিন্তু কোনোবাই এই গীতটো ফেচবুকত আৰু অন্যান্য সোশ্যাল মিডিয়াত দিবলৈ আৰম্ভ কৰিলে ইয়াৰ কাৰণটো হ'ল যে গানটো পৰিবেশন কৰা শিশুটি একেবাৰে কম বয়সীয়া তেওঁ এই গীতটো নিজে পৰিবেশন কৰিছে কথাবোৰ নিজে লিখিছে ইয়াৰ উপৰি গীতটোত থকা যিখিনি কথা সেইখিনি কথা হৃদয়স্পৰ্শী কথা আৰু এই কথাখিনিয়ে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ পৰিবেশন কৰাৰ সময়ত তেওঁ সম্পূৰ্ণ এই বিষয়ে জ্ঞাত নাছিল যে এদিন এনেকুৱা এটা দিন আহিব যে তেওঁ এই গীতটো ইমান জনপ্ৰিয় কৰি তুলিব এই গীতটো ইমানে জনপ্ৰিয় হ'ল যে আমাৰ ভাৰতৰ পপ ষ্টাৰ বাদশা যাক সকলোৱে জানে তেওঁ এই শিশুটিক এপ্ৰ'চ কৰিলে এই শিশুটিক লগ কৰিলে আৰু বহু কোটি টকাৰ বিনিময়ত তেওঁ এই গানটোৰ কপিৰাইট কিনি ল'লে আৰু এই গানটোৰ কপিৰাইট কৰাৰ পিছত আমি সকলোৱে বাদশাৰ লগত এই শিশুটিক এক নতুন এলবামত সেই গানটোৱে পৰিবেশন কৰি থকা গম পাইছোঁ এটো আছিল এই শিশুটিৰ বিষয়ৰ কথা নেক্সট গানটো এই গানটো আমি জানা মতে আৰু বহুতে জানা মতে ভাৰতৰ গীত নহয় এই গানটোত পৰিবেশন কৰা গায়িকাজনী হ'ল শ্ৰীলংকাৰ অৰ্থাৎ শ্ৰীলংকাৰ হে গীত এটো এটা যি ভাষা আমি ভাৰতত সাধাৰণকৈ বুজি নাপাওঁ কিন্তু এই গীতটি ভাৰতত ইমান পপুলাৰ ইমান জনপ্ৰিয় হ'ব লগা কি আছিল যেহেতু আমি গীতটিৰ কোনো কথাখিনি একো বুজিব নোৱাৰো ধৰিব নোৱাৰো তথাপি এই গীতটো কিয় ইমান জনপ্ৰিয় হ'ল কাৰণ একেটাই গীতটোত থকা সুৰ
গীতটো পৰিৱেশন কৰা গায়িকাজনীৰ সৰলতা আৰু গীতটো ইমানে সুমধুৰভাৱে আৰু ইমান ধুনীয়াকৈ বাণীবদ্ধ কৰা হৈছে যে ই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। এই ভাৰত এখন মৰমীয়াল দেশ বুলি ক'লেও আমি ভুল নহ'ব। আমি সকলোকে ইয়াতে মৰমেৰে আঁকোৱালি লওঁ। আজিকালি আমি এই গীতটো সকলোতে ৰেষ্টুৰেণ্টতে হওক, কোনো ফাংচনতে হওক, ঘৰতে হওক, গাড়ী মটৰ সকলো জেগাতে এই গীত গীতি বা ইভেন মানুহেও গুণগুণাই থকা আমি এই গীতটি গম পাওঁ। বৰ্তমানলৈ ভাৰতত বহু কোটি লোকে উপভোগ কৰিছে, চাইছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে আপুনি এই গীত দুটি দেখিলেও শুনিলেও, কিন্তু আপোনালোকৰ মতে এই দুইটি গীতৰ ভিতৰত সকলোতকৈ জনপ্ৰিয়, আপোনালোকৰ সকলোতকৈ জনপ্ৰিয় গীত কোনটো? এই বিষয়ে আপুনি মোৰ কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে যদি আপুনি মোৰ ভিডিঅ'টো ভাল পায় বা পচন্দ কৰে তেনেহ'লে ইয়াক লাইক শ্বেয়াৰ নিশ্চয় কৰিব আৰু ইয়াৰোপৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব যাতে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি প্ৰথমতে পায়। আজিলৈ এইখিনিতে সামৰিছোঁ। ধন্যবাদ।